बिराद मोजां सोलिगासिनो दङ जेरावबो बिपिएफल' बेलेगथ' जोङो नुनो मोनाखै गासिबो जोंना बिटिसिआव दा बिपिएफ बाहेरा आरो बेलेग दल गैया बायदिसो जोङो मोन्दों आरो दिनैनि बे हाबाफारियाव रायजोफ्रा लोब लोब फैनानै गासिबो बिपिएफआवनो जइन जाजोबदों आरो बे समस्तिया जोंना क'क्राझार 3 नं क'क्राझार समस्तियाव जोंना मानगोनां बायद' सेउलि महिलारि डांगरियानि बिथाङा भिक्ट्रि होननानै डिक्लेयार खालामनो हागोन आरो बे एकदम क्लियारखा মই এইটোৱে ক'ব বিচাৰিছোঁ যে আমাৰ বাইদেউ কোকৰাঝাৰ সমষ্টিৰ পৰা মাননীয় আমাৰ সেউলি মহিলাৰী ডাঙৰীয়ানী তেখেতক আমি ইতিমধ্যে ক'ব পাৰোঁ যে বিপুলতকৈ বিপুল ভোটত আমি তেখেতক জয়যুক্ত কৰাই লৈ যাব পাৰোঁ বুলি ইতিমধ্যে প্ৰমাণিত হৈছে আৰু মই বিৰোধী দলক আহ্বানে জনাইছোঁ আপোনালোকে পাৰিলে ৰেষ্ট লওক এইবাৰ হ'ব আৰু জোৰ যিমান দিলেও আৰু নোৱাৰে এইবাৰ বিপিএফৰে জয় আৰু মাননীয় শ্ৰীযুত হাগ্ৰামা মহিলাৰী দেৱৰ নেতৃত্বাধীন বিটিচি চৰকাৰ হোৱাৰ পিছতে এতিয়া ৰাইজে বিপিএফমুখী হৈছে আৰু আমাৰ NDA হিচাপে 15টা যিটো প্ৰাৰ্থী এই 15টা প্ৰাৰ্থীয়ে আমি এবছলুটলি আমি অসম চৰকাৰ বনোৱাত বিটিচিৰ পৰা আমি পঠাই যাবলৈ আমি সক্ষম হৈ আছোঁ আৰু মই অন্তত এইটোও ক'ব লাগিব যে বাইদেউ আমাৰ শ্ৰীমতী সেউলি মহিলাৰী ডাঙৰীয়ানী বিটিচিৰ এজন আমাৰ ৰক্ষা কৱচ বুলি ক'ব লাগিব বাইদেউ তেখেত অহাৰ লগে লগে এতিয়া বিটিচিত এটা সুন্দৰ পৰিৱেশ হৈছে বিটিচি যিমান শক্তিশালী আছিল তাতকৈ আৰু শক্তিশালী আৰু এটা ছেফ গাৰ্ডৰ এণ্টি ভাইৰাছৰ এটা মানে এটা পৰিৱেশ যিমান ভাল বেয়া যিমান যি আছে বেয়া বস্তুবোৰ আঁতৰি গৈছে এতিয়া ভাল বস্তু এতিয়া আমাৰ বিটিচিত অথবা বড়োলেণ্ডত আগমন হৈছে আৰু নিশ্চিতভাৱে আমি সুখী হৈছোঁ তেখেত আজি আমাৰ কোকৰাঝাৰৰ পৰা MLA হয় যেতিয়া যাব অসম চৰকাৰত আমি এইটোৱে আহ্বান জনাম যে কেৱল তেখেতক MLA মাত্ৰ নহয় অসম চৰকাৰৰ এজনী কেবিনেট মৰ্যাদাৰ মন্ত্ৰী যাতে দিয়ে তাকো আমি আহ্বান জনাইছোঁ তেখেতৰ নহ'ব এইবাৰ নোৱাৰে তেখেতক মই আহ্বানে জনাম আৰু কি বেয়া শব্দ দি ক'ম আৰু হয় না নহয় আগৰ পৰাই চিনা জানা মানুহ তেখেতকতো আমি এইটোৱে ক'ব বিচাৰিছোঁ পাৰিলে এতিয়া আৰু চাইলেণ্ট হৈ বহাই ভাল এনে টকা পইচা বা এনে সময় নষ্ট কৰি লাভ নাই মইতো এইটোও কওঁ আজিৰ দিনত দেখিছে UPPLৰ ভাল নেতা BPF দলত যোগদান কৰিছে তেখেতকো আহ্বান জনাইছোঁ এইবিলাক বাদ দিয়ক আৰু আহক BPFত যোগদান কৰক ধুনীয়াকৈ আমাৰ মাজত আহি পেলাই সমিল মিলি আমি একেলগে BPF কৰিম আৰু BTC অথবা বড়োলেণ্ড অঞ্চলৰ উন্নতিৰ কাৰণে কাম কৰিম সেইটোহে মই ক'ম 100% আশাবাদী আৰু বাইদেউৰ একেবাৰে মানে হাইয়েষ্ট ভোটত যদি জিতে BTCত চবতকৈ এইটো সমষ্টিত আমি দেখা পাইছোঁ যে চবতকৈ হাইয়েষ্ট ভোটত আমাৰ প্ৰাৰ্থী জিতিবলৈ গৈ আছে আজি প্ৰায় 150তকৈ বেছি যোগদান হৈছে মাৰ্কেটত আমি গামচা বিচাৰি গৈছোঁ বজাৰত মানে গামচাৰ অভাৱ হৈ গৈছে গামচাই নাই এই যে মই কোৱা কথা নহয় যে এই যে ৰাইজে কৈ আছে গামচা বিচাৰি হাইৰাণ হৈ কৰবাৰ পৰাহে আনিব লগা হয় তাৰমানে ইমান জইনিং BTC তেতিয়া কেৱল BPFতে জইনিং আৰণায়ো এতিয়া মানে খুব আমি বজাৰত নোপোৱা নিচিনা হৈ আছোঁ আৰু আমি চবতকৈ এটা ভাল আমাৰ BPF দলত মাননীয় চিফ আমাৰ BTCৰ প্ৰমুখ হাগ্ৰামা মহিলাৰী ছাৰে আমি স্পেচিয়েলি BPF ৱৰ্কাৰ হিচাপে আমি তেখেতক ধন্যবাদ এইটো কাৰণে জনাব বিচাৰিছোঁ যে আমাৰ যুৱ প্ৰজন্ম যুৱক হওক যুৱতীসকলক যেনেকৈ পলিটিক্সত তেখেতে এনকাৰেজ কৰিছে সমাজ সেৱাৰ কাৰণে তেখেতে যেনেকৈ এনকাৰেজ কৰিছে নতুন প্ৰজন্ম নতুন যুৱতীসকল এতিয়া মাননীয় শ্ৰীযুত হাগ্ৰামা মহিলাৰীৰ লগত শক্তিশালীভাৱে ওলাই আহিছে বহুতে ক'ব খোজে কিবা জেনজি আজিৰ দিনত মাননীয় শ্ৰীযুত হাগ্ৰামা মহিলাৰীৰ সৌহাত হৈ আছে আৰু কি ক'ব আৰু থেংক ইউ